তো নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আপোনালোকে চাই আছে লোকেল গাঁৱলীয়া ব্লগ। বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈছে কাৰণ আমি মানে গুৱাহাটী যাম আৰু গুৱাহাটীত মানে আমাৰ ৰং চেনেলত মাতিছে, যোনটো উপাসনা বুলি কয়। সেইটো আপোনালোকে চাৰ্চ কৰিলে পাই যাব, মানে টিভি চালে গম পাই যাব ৰং চেনেল। তো গাইজ আমাক তাতে মাতিছে, আমি তাতে মানে প্ৰতিযোগিতা কৰিমগৈ। তো আপোনালোকক দেখাম কি কি হয়, কিন্তু আমি মানে প্ৰতিযোগিতাটো দেখাব নোৱাৰিম কাৰণ এটা ৰুমত তাত মানে অকল জাজকেইটা থাকে আৰু আমি থাকিম। তো আৰু গুৱাহাটীখনো দেখাম আপোনালোকক, চাই থাকিব এণ্ড লাগি নি স্কিপ নকৰিম। তো গাইজ এতিয়ালৈ যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক, তাৰ লগত থকা ঘণ্টিটো টিপি কেনে অলপ প্ৰেছ কৰি দিয়ক যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পটককৈ পায়। গাইজ আমি ৰেডি হৈ গ'লোঁ, এফালে বেগ আছে মোৰ আৰু এফালে চ' গাইজ আমি এতিয়া যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ, চবে বহি ল'ল আৰু আমি এতিয়া গৈ আছোঁ ফাৰ্ম গৈ মানে আমি যোৰাবাট পাম এতিয়া। চ' গাইজ চাই থাকক স্কিম নকৰোঁ। মানে ইমান ধুনীয়া জেগাত আছো, মানে আপোনালোকে চাব নেকি জেগাটো। চ' গাইজ এনেকুৱা জেগাত আহিলে মানে মন চন চব ভাল লাগি যায়। ত' গাইজ এতিয়া আমাৰ মানে সোমাব দিব, চাই থাকক স্কিম নকৰিব। আমাৰ যোনটো সেইটো এফালে আছে, ত' গাইজ আমাৰ নামতি দলটো আহি গ'ল। ভাই কেনেকুৱা লাগিছে? একদম পুৰা এক্সপিৰিয়েঞ্চ বেলেগ, ফাটাফাটি না বলবো। সেইটো আমাৰ গুৰু আমাৰ গোটেই নামটো ৰেডি। ফাইনেলি আমি গ'লো আৰু এইকেইটা কথা হ'ল এই গাইজ এজনৰ বহুত ভাল ভিডিঅ' আহে, কেনেকৈ পৌৰত যাবলৈ চব ভিডিঅ' কি কৰে গাইজ মানে এনেকুৱা ধুনীয়া ভিডিঅ' এটা আহিছে আপোনালোকে চাব নে এই গাড়ীটো। ত' গাড়ী এইটো ভাল ভিডিঅ'টো চাওক, চবে ইমান ধুনীয়া মানে ইমান মজা লাগে। ত' গাইজ মানে মই পানীখন আহি পোৱা নাছিলোঁ, বহুত দিন আহা নাছিলোঁ, মানে 2 বছৰ মূৰত আহিছোঁ মোক পানী। ত' গাইজ এডাল কি মই নাজানো, চাওঁ হয় নে কি এডাল মজা লাগিছে। আৰু ৰ'দত পূৰা জিলিকি আছে আপুনি, আৰু এইবিলাক বহুত বিভিন্ন ধৰণৰ মানে চাদৰ শাৰী আছে মাইকী মানুহবিলাকৰ। মানে ইয়াত ক'ব গ'লে গোটেই মানে বিল্ডিঙে, মানে গুৱাহাটীখন গোটেই বিল্ডিঙে ভৰ্তি। ত' গাইজ ইয়াত চাহ বনাব দিছে, এই আমি চাহ খাই আছে, আমি চাহ খাই কেনে বহি মেলি তাত চাহ আহি গ'ল।
গাখীৰ চাহ গাইজ আমি চাৰিটাই ঘূৰিব আহিলোঁ আমাৰ গুৰু আছে তো গাইজ এইকেইটা পাগল এইকেইটা খালী বৈ আহিছে গুৱাহাটী তো গাইজ এই গুৱাহাটী হ'লে খালী বৈ আহিছে এই গুৱাহাটী হাফ পেণ্ট দি আহিছে গাইজ এতিয়া খালী হৈ গৈছে তো গাইজ ফাইনেলি আমি কম্পিটিশ্যন কৰিলোঁ আৰু আমি কম্পিটিশ্যন কৰিলোঁ আপোনাৰ এতিয়া আমি গণেশ গৈ আছোঁ স্কিম নকৰিব চাই থাকক তো গাইজ আমি আৰু আমি দিনটো এনেকৈ কটালোঁ চ' গাইজ ভিডিঅ'টো এইখিনি আছিল ভাল ভাল লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু এতিয়ালৈ যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব এণ্ড লাইক কৰি দিব আৰু শ্বেয়াৰ বাই বাই গাইজ নতুন এটা ভিডিঅ' লগ